হাই বন্ধুসকল, মই আহিছোঁ কহুৱা ৰিজৰ্টত। এয়া মোৰ লগ চগ ফটো তুলি আছে। বহুত দিনৰ পৰা শুনি আছিলোঁ কহুৱা ৰিজৰ্ট বহুত সুন্দৰ বোলে। আজি চাবলৈ আহিলোঁ। আপোনালোকে চাবলৈ আহিছেনে হোৱা নাই কমেণ্ট কৰি মোক জনাই দিব। এয়া চাওক আমাৰ এই বেহাৰৰ খেতি। এডাল কলগাছটো দেখাই পাইছে সকলোৰে ঘৰৰ বাৰীৰ তলত আছে চাগে ন। ইয়াক ফুলৰ খেতি কৰিছে। এই ফুল হৈছে গেন্দা ফুল হৈছে কি যোৱাকালি ইয়াত ফাংচন হৈছিল। এই ফাংচন গ'লগৈ। এইটো নদী। এই মোৰ পাৰ্টনাৰসকলে পূৰা ফটো তুলি আছে আৰু ফটো তুলিব আহিছে নাই ইয়াতে ফটো তুলি আছে আৰু। এয়া চাওক, এইটো মোৰ ফ্ৰেণ্ড। ইও আহিছে, ইও গুৱাহাটীতে থাকে একেলগে মোৰ লগত। আজি ভাবিছোঁ কহুৱা ৰিজৰ্টখন ভালকৈ চাই যাওঁ। বহুত দিনৰ পৰা শুনি আছিলোঁ, ফেচবুকত বহুত চৰ্চা চলিছিল ইয়াৰ বিষয়ে। আজি চাই যাম বুলি ভাবিছোঁ। এয়া চাওক ৰাইছে, হয়তো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে পূৰা কথা পাতি আছে ৰাইজ। কিন্তু উপায় নাই আমাৰ কোনো। এইবিলাক চব মোৰ গুৱাহাটীৰ দোষ। এইবিলাক আজি বহুত দিনৰ পৰা চৰ্চা চলি আছিলে, সেইকাৰণে আহিলোঁ আৰু চাবলৈ আহিলোঁ আজি। ৰাইজ এই ঘৰটোৰ কথা বহুত চৰ্চা চলিছিল ফেচবুকত, বহুত চৰ্চা চলিছিল। আৰু ইয়াত চাওক লিখা আছে যে নিজেও বহক আনকো বহিব দিয়ক। উল্টা হৈছে মোৰ। নিজেও বহক আনকো বহিব দিয়ক লেখা আছে। কিন্তু চাওক ৰাইজ, ইয়াত এখনো চেয়াৰ নাই, এখনো চকী নাই। এয়া চাওক মানুহ। বহুত চৰ্চা চলিছিল। এবাৰ উঠি চালোঁ ময়ো, বহুত ভাল লাগিল। গোটেই বেয়া লগা নাই। কিন্তু এটা কথা ৰাইজ, মই আপোনালোকক যাবৰ টাইমত কৈ আছোঁ, গোটেই বেয়া লগা নাই আছোঁ যাতে মই কৈ আছোঁ ৰাইজ। এই বটলকেইটা ফেচবুকত বহুত চৰ্চা চলিছিল। কিন্তু ভাড়া কাম নাই। প্লাষ্টিকৰ বটল আলাই দিছে আৰু তাকে আৰু দেখাবলৈ দি আছে। বিখ্যাত বটল বুলি কৈছে। সেইখন দলং হৈছে। এইখনে দলঙেদি বহুত মানুহ অহা যোৱা কৰিছে। এইখনে দলং সেই দলংখন বহুত মানুহ অহা যোৱা কৰি আছে। ৰাইজ ইয়াত আকৌ চাব লগা বিশেষ একো নাই। মই লাষ্টত এটা কথা কওঁ, ইয়াত অহাতকৈ আমাৰ বাৰীতলাখন চালে বেছি সুখ পাব আপোনালোকে। যোনবিলাক আহিলে আৰু যোনবিলাক অহা নাই, মোৰ মতে কিন্তু আহিব নালাগে। কাৰণ ইয়াত চাব লগা একো নাই। আমাৰ বাৰীতলালৈকে গ'লেই পাব। ভিডিঅ'টো মই এতিয়া বেছি টাইম নকওঁ, ভিডিঅ'টো সমাপ্ত কৰিম। যাব লাগিব আৰু বহুত দূৰৰ পৰা আহিছোঁ। ভিডিঅ'টো সমাপ্ত কৰিম। গতিকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি লাইক কৰা নাই, লাইক কৰি দিব। কমেণ্ট বক্সত জনাই দিব যে কহুৱা ৰিজৰ্টত আহিব আপোনালোকে ইচ্ছা কৰে নে নকৰে জনাই দিব। ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। থেংক ইউ।